মানুহৰ প্ৰেম ভাল পোৱা থাকিব লাগে হেয়া কেৱল সৃষ্টিৰ বাবে ধ্বংসৰ বাবে নহয় প্ৰেম ভাল পোৱা যদি নাথাকিলেহেঁতেন এই পৃথিৱীৰ প্ৰত্যেকজন মানুহেই দানৱৰূপী হলেহেঁতেন অপ্ৰিয় হলেও সত্য কথা যে জীৱনৰ সকলোবোৰ অস্থায়ী এভৰিথিং ইন লাইফ ইজ এ টেম্পৰাৰী যেতিয়া এজন মানুহে নতুনকৈ সম্পৰ্ক এটা গঢ়ে সেই সম্পৰ্কটোত সময় দিবলৈ মানুহজনৰ হাতত বহুত সময় থাকে সকলো সময়তে SMS কল গুড মৰ্ণিঙৰ পৰা গুড নাইটলৈ তেতিয়া আচলতে মানুহৰ হাতত কেয়াৰ ল'বলৈও সময় থাকে কিবা এটা হোৱা বুলি কোৱাৰ লগে লগে দৌৰি আহে কাষলৈ আৰু বাৰে বাৰে ফোন কৰি সোধে যে বেমাৰ ভাল পাইছে নে নাই জীৱনৰ সকলোবোৰ সুখ যেন সেই মানুহজন বা মানুহজনীৰ ওচৰতেই বিচাৰি পাই যাম কিন্তু এটা সম্পৰ্ক যেতিয়া লাহে লাহে পুৰণি হৈ গৈ থাকে তেতিয়া মানুহৰ ব্যস্ততাবোৰো বাঢ়ি আহিব ধৰে লাহে লাহে দীঘলীয়া কল SMS বোৰ ছুটি হৈ আহে আগত যদি 10টা কল SMS আহিছিলে পিছত মাত্ৰ এটা কল বা মেছেজ আহিবলৈ লয় ব্যস্ততাবোৰ ইমানেই বাঢ়ি যায় যে কি কৰিছা বুলি সোধাৰ উত্তৰত তুমি কি কৰিছা বুলি কোৱা প্ৰশ্নটোৰ হেপাহ কেতিয়াও দেখা নাযায় আৰু কল লিষ্টত সদায় প্ৰথমতে থকা নম্বৰটো এদিন হঠাৎ নাইকিয়া হৈ যায় আৰু স্মৃতি হৈ ৰয় অল্ড কনভাৰচেশ্যনবোৰ তেতিয়াই আকৌ প্ৰমাণ হয়